কোনে কোনে ঈদৰ চাফাই কাম কৰিলে আৰু মোৰ সময়ে নাই যিহেতু বাবু আছে লগত সময়ে নাপাওঁ অলপ অলপকৈ সেনেকৈ কৰিব লাগিব এই ৰাতি হৈছে ৰাতিয়ে মই অলপ ইফালে পাকঘৰত ভাত বনাইছোঁ ইফালে পাকঘৰৰ যিবিলাক মোৰ মছলা থোৱা টেমাবিলাক আছে আমি টেমা বুলিয়ে কওঁ তো সেইবিলাক চাফা কৰি আছোঁ এইফালে মই দেখাই দিওঁ এইয়া দেখিছেনে এইবিলাক মই টেমাবিলাক অলপ চলপ চাফা কৰিলোঁ নহ'লে বহুত কিবা আঠা আঠা তেল তেল হৈ যায় পূৰা মাজি পূৰা ধুনীয়াকৈ চাফা কৰিছোঁ আৰু এইফালে এনেকৈ এইটো মোৰ ৰেগ মছলা থোৱা ৰেগটো এনেকৈ থৈ দিছোঁ এইটো চাফা কৰিব আছে আৰু ইফালে মই ভাত হৈছে আৰু ইফালে কণী ফ্ৰাই কৰি আছোঁ মোৰ মোবাইলত চাৰ্জে নাই এয়া আলু বইল কৰি থৈ দিছোঁ আলু আৰু এয়া বিলাহী পিঁয়াজ কাটি থৈ দিছোঁ আজি ইয়াকে বনাম আৰু সহজ হিচাপত আৰু এয়া চয়াবিনছ তো এনেকৈ চবখিনি চাফা কৰিম লাহে লাহে উপায় নাই আৰু বাবু আছে এনেকৈ কৰিব লাগিব চাইডে ইফালে ভাতো হ'ব ইফালে চাফাও হ'ব এনেকৈ ঈদৰ চাফাই মানে কি অলপ অলপকৈ কৰি আছোঁ আৰু আজি অলপ কালি অলপ বাচ্ছা আছে যিহেতু নহ'ব এনেকৈ কণী দুটা ভাজি হৈছে উঠাই থৈ দুজন মানুহ আৰু কি কৰিম আৰু কণী দুটাই লৈছোঁ ইমানো কণী খাব নোৱাৰি বাতিত থৈ দিছোঁ এতিয়া পিঁয়াজখিনি কাটি থোৱা পিঁয়াজখিনি দিলোঁ এতিয়া মই জিৰা ধনিয়া হালধি আৰু নিমখ দি লৈছোঁ এতিয়া মই বিলাহীখিনি দিম শেষত মই গৰম মছলাও দিম অলপ তো কোনে কোনে এনেকৈ বনাই খাই ক'বচোন এতিয়া বিলাহীখিনি ধুনীয়াকৈ গলি যাওক বিলাহীখিনি গলি যোৱা মানে মই মছলা থোৱা ৰেগটো মাজি আছোঁ তো এইটো মাজি লওঁ আৰু বিলাহীখিনি সিজি যোৱাৰ পাছত মই চয়াবিন দিছোঁ চয়াবিন দিয়াখিনি দেখা নহ'ল চয়াবিনখিনি অকণমান ভাজি লৈ তাত আলু দিম আৰু মই জলকীয়া ইয়াত পিঁয়াজৰ লগতে দিছিলোঁ গুড়া জলকীয়া দিয়া নাই ইমান মছলা খোৱা ভাল নহয় মই এনেই নিজে খাবৰ কাৰণে বনালে কেঁচা জলকীয়া দিয়ে বনাওঁ জলকীয়াৰ গুড়ি মানে দিয়া নাযায় আদা নহৰুও দিছোঁ তো কোনে কোনে আদা নহৰু দি খায় বা কোনে কোনে নিদিয়াকৈ খায় কমেণ্ট কৰিব জনাব এইখিনি অলপ ভাজি হ'লেই আলুখিনি দিম আৰু এইফালে মোৰ ৰেগটো ধোৱা হৈ গৈছে ধুনীয়াকৈ চাফা হৈছে দেখিছেনে এনেকৈ চাফা হৈছে আৰু ইয়াতে মই ৰেগটো থৈ দিম তাৰপিছত গোটেই চব যিমান টেমাবিলাক আছে ডিবাবিলাক আছে চব ইয়াতে আনি এতিয়া মই আলুখিনি দিম মই আলুখিনি এনেকৈ ভাঙি লৈছোঁ বইল কৰা আছিল এতিয়া আলুখিনি দিছোঁ জুইটো কমাই লৈছোঁ তাৰপিছত এনেকৈ অলপ আলুখিনিৰ লগত ভাজিম
চয়াবিন যোনে যোনে নাখায় নিদিবও পাৰে, মই কেতিয়াবা চয়াবিন নিদিয়াকৈও খাওঁ, চয়াবিন দিও খাই ভাল লাগে। আজি চয়াবিন দিছোঁ, এনেকৈ ভাজি লোৱাৰ পিছত এতিয়া এনেকৈ পানী দিছোঁ। পানীখিনি অকণমান পৌঁছ যাব লাগিব, যেতিয়া গ্ৰেভি হ'ব তেতিয়া কণীকেইটা দি দিম। তাৰপিছত ওপৰত অকণমান গৰম মছলা ছিটাই দিম। তাৰপাছত মোৰ মানে তৰকাৰী ৰেডি, কণীৰ তৰকাৰী ৰেডি। আৰু এতিয়া মই এইখিনি হোৱা মানে এইকেইটা মই ইয়াতে থৈ লওঁ। এইটো তেলৰ বটল, তেল নাই গাইছ, দুখীয়া মানুহ, তেল ভৰাব লাগিব। তেল আছে, ভৰোৱা নাই, যি অলপ আছিল মানে চব্জিত দিলোঁ। এইখিনি ইয়াতে এনেকৈ থলোঁ। কোনে এইডাল কাপোৰ ধুলে, এৰা চাওক, মই ধুই আছোঁ এই পৰ্দা মানে ধোৱা হৈছে আৰু এইখিনি আছে, পৰ্দাখিনি আছে, সেইটো ধুই দিলোঁ। আৰু যোৱা ৰাতি দেখাইছিলোঁ যে বৈয়ামবিলাক, টেমাবিলাক চাফা কৰিছোঁ, চাফা কৰিব আছে, কিন্তু মই এতিয়া কাপোৰখিনি ধুই লৈছোঁ। এইখিনি মই পাছত কৰিম যেতিয়া সময় পাওঁ। আৰু এতিয়া এইখিনি মেলি দিলোঁ। বুলি ক'লে আৰু চবৰে কাম, ভিজি গৈছে ইয়া বাবুক পুৰা মালিচ চালিচ কৰি গা চা ধুৱাই তাৰমানে টোপনি মাৰি দিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই, আৰু আছে কাম, ঈদৰ কাম। পাছত বেলেগ ভিডিঅ'ত লগ পাম। বিদায় লৈছোঁ।